আজিতো আমাৰ পৰম্পৰাগত সৰস্বতী পূজা। এই সৰস্বতী পূজাত ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ প্ৰথমৰ কাৰণে নৃত্য কৰিছে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াত প্ৰায় আমাৰ 2000 ছাত্ৰ ছাত্ৰী আছে। বিভিন্ন ধৰ্ম ভাষা ধৰ্মাৱলম্বী লোক আছে। সকলোৱে উলহ মালহেৰে এইবাৰ আমি সৰস্বতী পূজা মানে বিশাল আয়োজনে আৰম্ভ কৰিছোঁ। ইতিমধ্যে শেষ হৈছে পূজা। ভাল লাগিছে। সকলো শ্ৰেণীৰ লোকেই ইয়াতে অভিভাৱক সকলো আহিছে। লগতে ছাত্ৰ ছাত্ৰী গোটেইখিনি ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ নিৰামিষ ভোজনৰ আয়োজন আছিলে। সকলোখিনিকে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আৰু এটা গ্ৰুপ আছে, শেষ হৈ আহিছে প্ৰায়। ভাল লাগিছে, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ হৈছে আৰু প্ৰায় 2000 ছাত্ৰ ছাত্ৰীৰ মাজত ইমান সুকলমে আমাৰ এই 3টা বজাত গোটেই পৰ্ববিলাক শেষ হৈছে। আৰু ইয়াতে আমাৰ ছাৰ বাইদেউসকলে ষ্টাফৰ গোটেইখিনিয়ে সহায় সহযোগ কৰিছে। বিশেষকৈ আমি আমাৰ প্ৰিন্সিপাল ছাৰক ধন্যবাদ দিবই লাগিব আৰু আমাৰ SNDCৰ প্ৰেছিডেণ্ট ছাৰো আহি পাইছে। আটাইখিনিৰ সহযোগত আজি আমাৰ পূজাখন সাফল্যমণ্ডিত হৈছে। ইয়াতে সংখ্যালঘু বসতি প্ৰধান অঞ্চল বুলি ইয়াতে আমাৰ মনতেই নাহে। গোটেইখিনি ল'ৰা ছোৱালী বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলোৱেই পূৰ্ণ সহযোগ আগবঢ়াইছে। আমাৰ কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ সকলোৰে সহযোগ আমি পাইছোঁ। যিহেতু বিধায়কগৰাকীও আহিছে, হয়, বিধায়কগৰাকীও আহিছে। বিধায়কগৰাকীয়েও আমাক এই ক্ষেত্ৰত সহযোগ কৰিছে। তেওঁ সৰস্বতী পূজা হওক বা ফাতেহাই হওক, বিদ্যালয়ত এই দুটা অনুষ্ঠান নিয়মীয়াকৈ পতাৰ কাৰণে তেওঁ আমাক এটা আহ্বান জনাইছে। কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত প্ৰায় 2000 ছাত্ৰ ছাত্ৰী। এইবাৰতো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰম্ভ হ'ব। এইবাৰ স্কুলখন ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান। আমাৰ মানে যিজন নেকি আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান SNDCৰ প্ৰেছিডেণ্ট, আমাৰ স্থানীয় বিধায়ক মাননীয় বসন্ত দাসদেৱ, তেওঁৰ উত্তপ্ৰোত সহযোগ আমি প্ৰতিটো মুহূৰ্তত। তেওঁ মানে সপ্তাহত 3 দিন আমাৰ স্কুললৈ আহে আৰু বিভিন্ন সমস্যাৰাজি তেওঁ সমাধানৰ কাৰণে লাগি থাকে। আনকি ৰাতি 10টা বজাতো স্কুলত আহি হোষ্টেল পৰিদৰ্শন কৰে। আহি আমাৰ গাৰ্লছ হোষ্টেল আছে ইয়াতে, তেওঁ তাতে পৰিদৰ্শন কৰে। আৰু আমাৰ যিজন প্ৰিন্সিপাল ছাৰ নতুনকৈ মানে উঠি অহা ল'ৰা, তেওঁৰ ধুনীয়া এক্টিভিটিটো। বিধায়কগৰাকীক কি জনস্থাপন ধন্যবাদ দিম। তেওঁতো এখন স্কুলখন তেওঁ নিজৰ বুলি লৈছে আৰু মানে এই যিখিনি নি আমাৰ ডেভেলপমেণ্ট হৈ আছে এতিয়া, তেওঁৰ পুঁজিৰ পৰাই হওক বা যেনেকৈ নহওক, তেওঁ স্কুলখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে লাগি আছে। ইয়াতে তাৰমানে কোনো আমাৰ এই কিবা সংখ্যালঘু কিবা সংখ্যাগুৰু এইবিলাক নাই। স্কুলেই তেওঁ কৈছে কি ধুলা অঞ্চলত তাৰমানে ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী মঙলদৈত আছে, এইফালে খাৰুপেটীয়াত আছে, মাজত কোনো ধৰণৰ আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিলে। এইবাৰ হৈছে আৰু তেওঁৰ সহযোগতে হৈছে। সেইকাৰণে আমি তেওঁক ধন্যবাদ দিমেই আমি ষ্টাফৰ পৰা।